নমস্কাৰ। এটি স্বৰচিত কবিতাৰ শিৰোনামা শৰতৰ অনুভৱ। অস্পষ্ট এটি সেমেকা পদূলি, পকা সোণগুটিৰ ভুৱন ভলোৱা এখনি চিত্ৰপট। তাইৰ পদস্পটত এতিয়াও লাগি থকা নিয়ৰৰ টোপাল আৰু শেৱালিজোপাৰ আমোলমোল সুগন্ধ। বালিমাহী ঘৰচিৰিকা কেইজনী চকু চাট মাৰি যোৱা মিলাপ্ৰীতি আৰু কিৰিলি। সূৰুজৰো যেন কষ্ট হৈছে, তাৰো মন যায় প্ৰকৃতিৰ এই বিনন্দীয়া ৰূপ উপভোগ কৰিবলৈ। কিন্তু শুভ্ৰ ৰঙৰ দলিচাখনি হেঙাৰ ৰূপে থিয় দিছে। তথাপিও ক্লান্ত হোৱাৰ আহৰি যেন নাই। লাহে লাহে উত্তাপৰ আলোড়ন তুলি মাথো আমেজৰ জোৱাৰ আনিছে। সন্ধ্যাতৰাৰ নাম হয়তো শুনিছা, তাক আকাশত বিচাৰি সফল হোৱাৰ পাছত পৰা কিৰিলি আৰু মাদকতা যেন অন্য এক অনুভৱ। ৰূপান্তৰৰ পৃথিৱীখনিত ভ্ৰমণ কৰিলেও সদায় সাঁচ ৰৈ যোৱা এয়াই শৰৎ। ধন্যবাদ।